শেষত গম পালে যে সি আৰু এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে। তাৰ লগতে তোৰ কষ্ট নহওক বুলি সি কাজিয়া কৰি হ'লেও তোৰ পৰা আঁতৰি যাব বিচাৰিছিল। কাৰণ কি জান, সি তোক বহুত ভাল পাইছিল। এইখন ল, তাৰ পঢ়া টেবুলত পাইছিলো। ঐ ছোৱালী, প্ৰথমেই চৰি দেই, জীৱনটো তোমাৰ লগত কটাম বুলি কথা দিছিলোঁ, কিন্তু চোৱা ভগৱানে নিদিলে। তোমাৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ একেবাৰে মন নাছিলোঁ। তোমাৰ যে এই সৰু ছোৱালীৰ স্বভাৱটো, অকণমান কথাতে যে মোক গালি পাৰা, খং কৰা, এইবোৰ মোৰ সদায় চাই থাকিবলৈ বহুত মন আছিলোঁ, কিন্তু সেয়া হৈ নুঠিল। কাৰণ মোৰ সময় আহি পালে। বাৰু এইবোৰ বাদ দিয়া, ইমান ধুনীয়া, ইমান মৰম লগা মোৰ মইনাজনী বাৰু মোৰ কাৰণে কেনেকৈ অশান্তি হ'ব পাৰে কোৱাচোন? তাইক বাৰু মই কেনেকৈ গালি পাৰিব পাৰোঁ? একো ভুল